এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ Hey, hello everyone, namaskar and welcome back to my YouTube channel. So, আশা কৰো আপোনালোক ভালে আছে আৰু ভালে থাকক। So, আজিৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ। এইবাৰটো একো পূজা ৰাস চাক হিমান একো নাই আৰু আমাৰ গাঁৱতো প্ৰতি বছৰে ৰাস উদযাপন কৰা হয়। So, এইবাৰ এখন মানে অনুষ্টুপীয়াকে সৰুকে হ'লেও ৰাস পাতা হৈছে 5 দিনীয়া বুলি শুনিছো। So, আজি হৈছে তাৰ প্ৰথম দিন আৰু আজি বন্তি প্ৰজ্বলন। So, মই এতিয়া লগৰ বন্ধুবোৰৰ সৈতে বন্তি জ্বলাবলৈ যাওঁ আৰু তাত অলপমান কেনেকুৱা দৃশ্য আৰু আজি মানে কেনেকৈ ৰাসৰ আৰম্ভণি হয় মই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। মানে প্ৰথমতে মোৰ বন্ধু দুজনক চাকি জ্বলাবলৈ দিছো মানে সিহঁতৰ হলে আৰু সিহঁতে মোক কেমেৰা কৰিব লাগিব না সেইকাৰণে মিলিজুলি কৰিছো আৰু এইটো মই চাকি জ্বলাই আছো আৰু মোৰ লগত এজন বন্ধু আছে আৰু মানে মই অকলে লগৰ লগত গৈছো যেহেতু মই মানে মোৰ এটা চাকি জ্বলাইছো আৰু মাহতে যেহেতু গৈছে গতিকে মাহতে ঘৰৰ হৈ চাকি জ্বলাব আৰু আগলি বতাহে খৰালে সুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত। So, আমি আহিলো চাকি বন্তি জ্বলালো আৰু মোৰ সদায় নিচিনা মোৰ বন্ধু দিব্য ৰাহুল আৰু এইফালে এটা আছে ৰাহুল আৰু আমি চাকি বন্তি জ্বলালো আপোনালোকে দেখিলে আৰু এইফালে এজ ইউ কেন সি মানুহৰ বহুতেই ভিৰ হৈছে আৰু এইফালে চাওক মোৰ পিছফালে মানুহৰ বহুতেই ভিৰ সকলে ধূপ চাকি জ্বলাই আছে আৰু মই আৰু অলপমান মাজলৈ গৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম। মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে আৰু এইটো আমাৰ মন্দিৰৰ এইফালে মাজৰ পৰা এটা মেইন ভিউটো চাই লওক আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা আৰু এয়া আমি বৰ্তমান আছো আমাৰ নগাঁও ৰাস মন্দিৰৰ প্ৰাংগণত আৰু এইফালে হৈছে আমাৰ এইখন আপোনালোকে দেখিছে এইখন ৰংগমঞ্চ আৰু যদি মানে এইবাৰ কোভিডৰ কাৰণে এইবিলাক একো নহ'লেহেঁতেন মানে যদি ৰাসটো ভালকৈ পাতিলেহেঁতেন তেতিয়াহ'লে সাংস্কৃতিক অনুষ্ঠানবিলাক এইখন ৰংগমঞ্চতে হ'লে হয় আৰু এইফালে চাকিৰে বনাইছে ওম আৰু এইটো চাইডে হৈছে এইখন আমাৰ নগাঁও ৰাস মন্দিৰৰ কলেজ ৰোডৰ গেটখন আৰু এইফালে দুখন গেট আছে সেইফালে এখন আছে আৰু সেইফালে এখন আছে আৰু এইবিলাক চাকিৰে এনেকুৱা বনাইছে আৰু আমাৰ নগাঁও ৰাস মন্দিৰৰ কোণত 3খন গেট আছে সেইখন এখন মই দেখুৱাই দিলোঁ আৰু এইফালে এখন আৰু সেইটো চাইডে এখন গেট আপোনালোকে দেখিবলৈ পাইছে মানে কেমেৰাত সিমান ভালদৰে নাহে তথাপিও এইখন এখন মই দেখুৱাই দিছোঁ আৰু এইফালে এখন গেট আছে আৰু এইফালে মানুহৰ ভিৰ মোৰো নাফাটে দেই মোবাইলত কেমেৰাটো একে এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ আৰু এইফালে দেখা পালে আমাৰ আলাকানন্দা প্ৰতি মহাবিদ্যালয়ৰ অধ্যক্ষৰ দ্বাৰা বন্তি প্ৰজ্বলন হ'ল আৰু এইফালে আমাৰ কাৰ্যালয় আৰু এইফালে
আৰু এইফালে আমাৰ নগাঁও ৰাস মন্দিৰটো আৰু এইফালে হৈছে আমাৰ নগাঁও ৰাস মন্দিৰৰ কাৰ্যালয়টো আৰু এইফালেতো চকীৰকীবিলাক পাৰ্ক হৈছে মানে মানুহজনক বহিবৰ কাৰণে মানে এইবাৰতো সাংস্কৃতিক অনুষ্ঠান বিশেষ নহয় কাৰণ তো ক'ভিডৰ কাৰণে বন্ধ কৰি দিছে তো তথাপিও অলপমান সৰু সুৰা আৰু চাওক আৰু ৰাস মহোৎসৱৰ মেইন কি ৰাস মহোৎসৱৰ মেইন হৈছে এই মূৰ্তিবিলাক আৰু আগতে মানে প্ৰতি বছৰে আমাৰ ৰাসৰ মূৰ্তিবিলাক সদায় এইখিনি ঠাইত মানে স্থাপন কৰা হৈছিল কিন্তু এইবাৰতো মূৰ্তি নাই আৰু এইফালে এইটো চাইডেও মানে এই ৰাসৰ আগতে মূৰ্তিবিলাক আছিল কিন্তু এতিয়া মূৰ্তি নোহোৱাৰ বাবে বেছি বিশেষ একো নাই আৰু আগতে মানে দোকান বুলি কি কিছুমান ষ্টেচনাৰী ষ্ট'ৰবিলাক আহিছিল কিন্তু এইবাৰ মানে আৰু বিশেষ দোকান নাই আৰু মিনা বজাৰতো আগতে আহিছিল কিন্তু এইবাৰ বিশেষ নাই এইবাৰ মানে মাত্ৰ এখনেই জিলাপিৰ দোকান আহিছে আৰু অলপমান বলকচোন মই জিলাপিৰ দোকানখনৰ ওচৰলৈ যায়ো মানে দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু আমাৰ এই গোটেই LP স্কুলৰ ফিল্ডখন মানে প্ৰতি বছৰে ৰাসত দোকানেৰে ভৰি থাকে দোকান আৰু লাইটিং বহুত কিবা কিবি হয় কিন্তু এজ ইউ কেন চি মাত্ৰ এইবাৰ এখনেই জিলাপিৰ দোকান আহিছে আৰু জিলাপিৰ দোকান গতিকে মানুহতো জিলাপি খাই ভাল পায় গতিকে আৰু জিলাপিৰ দোকানত এয়া ভিৰ চাওক আৰু এইফালে একদম সম্পূৰ্ণ খালী এইফালে খালী আগতে ইয়াত মানে বহুত দোকান চোকান মানে আহিছিল বন্ধ কোঠালি যেনেতি দাবানল উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক আজিৰ ভিডিঅ'টো এইখিনি আছিল মই অলপমান সৰু সুৰাকৈ আমাৰ নগাঁও ৰাস মহোৎসৱখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বিশেষকৈ যদি আমাৰ নগাঁওবাসীয়ে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক গাঁওবাসীৰ লগত আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক আৰু অৱশেষত আপোনালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম বেলেগ এটি ঠাইত বেলেগ এটি ভিডিঅ'ৰ লগত টিল দেন বাই টেক কেয়াৰ হেভ এ নাইচ ডে